হেল্ল' গাইজ, সুপ্ৰভাত। আজি বছৰৰ প্ৰথম দিনটো বুলি মন্দিৰলৈ ওলালোঁ, হনুমান মন্দিৰলৈ। তাতো আজি মঙ্গলবাৰ। আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আশাবোৰ পূৰণ হওক, সপোনবোৰ বাস্তৱ হওক, দুখবোৰ গুচি যাওক। নতুন বছৰৰ দিনবোৰ সকলোৰে বাবে ভাল হওক, তাৰে কামনা কৰিলোঁ। যাই দেখা পাইছেনে? এই ৰাস্তাটোত শিল পাৰি থৈছে। চাইকেল চলাব নোৱাৰিলোঁ, সেইকাৰণে আমি তিনিওজনে খোজকাঢ়ি গ'লোঁ। ভগৱানত পাব গ'লে অলপমান কষ্ট কৰিবও লাগিব, সেইবাবে আমি চলো খুদ কা পেডেল হি চাহিয়ে। হনুমান মন্দিৰত আজি ফাৰ্ষ্ট টাইম যাম। আজি গুৱাহাটীত থাকোঁতে গৈছিলোঁ, তাৰপিছত যোৱা নহ'ল। এবাৰমান গৈছোঁ লাচিত নগৰত। এতিয়া আমাৰ ইয়াতে কচুবাৰীত হনুমান মন্দিৰত গ'লোঁ, ফাৰ্ষ্ট টাইম আজি। বহুত দিন লগ ধৰি টাইমেই হোৱা নাই, টাইম পোৱা নাছিলোঁ যাব বুলি। চাগে ভগৱানে মাতাও নাছিল, যে তই আহিব নালাগে বুলি কৈছিল চাগে, মনতে ভাবি থৈছিল। সেইবাবে আজি নহয়, যাবই লাগিব বছৰৰ প্ৰথম দিনটো। এইখিনি জেগা একদম শান্তিৰ জেগা। এইখিনিত পূৰা শান্তি লাগে, কি ক'ব আৰু। মনোৰমা দৃশ্য, গছৰ সেই কোমল কোমল পাতবোৰ ওলাই আহিছে। যাই আমি হনুমান মন্দিৰ পালোঁ। চাকি ল'লোঁ, ধূপ ল'লোঁ, সেন্দুৰ ল'লোঁ, ফুল। ব'লক যাই অকণমান শান্তি উপভোগ কৰোঁ। ভগৱানৰ মন্দিৰত আহিলে মনটো কিবা এটা লাগে। আপোনালোকে বুজি পাইছে নহয় মই কি ক'ব বিচাৰিছোঁ? ব'লক, আৰু একো নকওঁ, আপোনালোকে চাই থাকক। ভিতৰত ইমান ভিৰ, দেখা পাইছে নহয়? পূৰা মন্ত্ৰ কৈ ভাগৰি পৰিব চাগে আজি, ইমান মানুহ আছে। মানুহ, ঢেৰ মানুহ। ময়ো লাষ্টত হনুমানজীৰ পৰা বিদায় ল'লোঁ। ব'লক এতিয়া ঘৰত যাওঁ। বাই, আপোনাৰ শেষত শুভ নৱবৰ্ষ। হনুমান চালিচা চাই আছোঁ।